हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल कि खबर आपनलोकर आज रातिपुवा स्टार्ट करिसु ब्लॉग तो आज आमी गय आसु नाहरकटिया जाम মই जाम प्रज्ञान যাব আৰু দুজন লৰা যাব নাহৰকটিয়াৰ পৰা যাব সিহঁত আজি নাহৰকটিয়াত দেখাম আপোনালোকক টিপাম আৰু নামফাকে আৰু হেৰি মানে অলপ বজাৰ সজাইবিলাক কি এক্সপ্লোৰ কৰিম আৰু তো মূলত গৈছে এটো প্ৰজ্ঞান ই যাব আৰু দুজন লৰা যাব তো আমি যাম আজি মোৰ চকুৰ লগত ই আমাক লৈ যাব তো চাই থাকা ব্লগটো তো এতিয়া ওলাই গলো আমি যাওঁ এতিয়া ধুনীয়াকে নাহৰকটিয়া গৈ আছো নাহৰকটিয়া অলপ দেখাম আপোনালোকক প্ৰজ্ঞান ফাৰ্ষ্ট টাইম বাৰ মোৰ লগত ফাৰ্ষ্ট টাইম বঢ়িয়া কৃষ্ণ জয় বিশ্বকৰ্মা তেলটো ইয়াত তেলটো ইয়াত ভৰাই লওঁ সেইটো হয় তো এতিয়া গৈ আছোঁ আৰু আমি বলক ব্লগ ডাইৰেক্ট ষ্টাৰ্ট কৰিছোঁ মোৰ আছে চকু আছে মোৰ লগত চকুৱে আমাক ধুনীয়াকৈ লৈ যাব তো বৰষুণ দিয়াৰ কাৰণে আমি কেমেৰাবিলাক ভৰাই লৈছিলোঁ তো এতিয়া আকৌ বৰষুণটো কমিছে যিহেতু তো উলিয়াই ল'লোঁ এতিয়া আৰু এতিয়া গৈ আছোঁ আৰু আমি আপোনালোকে চাই থাকক আমি প্ৰথম যাম আমি টিপাম ইতিহাসে গৰকা টিপামলৈ যাম টিপামখন আহোমৰ ৰাজধানী বুলি মানুহে ক'ব খোজে য'ত মানে হেৰি স্বৰ্গদেউৰ ওচৰলৈ আহি কিনে ইয়াত মানে প্ৰথমতে টিপামতে আছিল হয়নে প্ৰথমতে টিপামত আছিল তেওঁ তাৰপিছত টিপামত যোৱাৰ পিছত আমি হেৰিয়ত যাম নামফাকে বুদ্ধদেৱৰ মনেষ্ট্ৰী এটা আছে তো তাত যাবলৈ চেষ্টা কৰিম তো এতিয়া আগত ৰেল ক্ৰছিং পাই গ'লোঁ ৰেল ক্ৰছিঙৰ পৰা ৰাইট চাইডে যাব লাগিব আমি তো বলক গৈ আছোঁ দি আছিলে তো এতিয়া ৰখি দিলোঁ দাদা এটা দোকানতে তো অলপ কিবা খাই লওঁ ঘৰত একো খাই অহা নাই এইজন দাদা আপোনাৰ নামটো কৈ দিব মোৰ নাম ৰাজা গগৈ দেই তো দাদা দোকানতে সোমাই কিবা এটা খাই লওঁ ঘৰৰ পৰা একো খাই অহা নাই বৰষুণো দিছে অলপ ইয়াতে ৰখি দিওঁ আৰু ধুনীয়াকৈ তো বৰষুণটো নৰখাই হৈছিলে তো বৰষুণ ৰখাৰ কাৰণে আমি চব কেমেৰা ভৰাই থৈ দিছিলোঁ ধুনীয়াকৈ তো এতিয়া এডোখৰ টেঙাখাট পালোঁহি টেঙাখাটত এতিয়া দেখিছোঁ বৰষুণটো নাই তো সেইকাৰণে আকৌ উলিয়াই ল'লোঁ ধুনীয়াকৈ তো এতিয়া আকৌ যাবই টেঙাখাটত এতিয়া বৰষুণ নাই সেইকাৰণে উলিয়াই লৈছোঁ ধুনীয়াকৈ তো আহি আমি এতিয়া পালোঁহি এইফালে এখন কি নদী বা বুলি কয় বুঢ়ীদিহিং হ'ব লাগে নেকি মোৰ মতে মই জনাত যদি মোৰ ভুল হোৱা নাই এখন বুঢ়ীদিহিং নদী হয় তো এইফালে ৰেল যাব পাৰি আৰু এইফালে আমি দলংখন আহি ৰখিছোঁ ধুনীয়াকৈ তো এইফালে ডাইৰেক্ট চিধা যাব লাগিব তো আহি আমি এতিয়া পাই গ'লোহি নাহৰকটীয়া টাউন এইখনে চাই লওক নাহৰকটীয়া টাউন আহি গ'লোঁ ৰাতিপুৱা এয়া ল'ৰা ৰখি আছে পূৰা এই ভালনে তো এইকেইটা হে পূৰা তো এই দুজন আহি গ'ল আমাৰ লগৰ হাই কৈ দিয়া এই দাদা এজনৰ চেনেল এটা আছে নামটো কৈ দিব আকৌ ভাল গুমক্কৰ জিন্দগী তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ব'লা যাওঁ এতিয়া এইফালে চিধা ব'লা আজি গৰ্বৰে গৰ্ব হৈ আছে ৰে অথনি আমাৰ ভুল হ'ল এতিয়া ভুল হ'ল আকৌ ঘূৰিছোঁ আৰু তো এডোখৰ পৰা আকৌ ঘূৰিছোঁ আকৌ ভুল হ'ল টিপাম ধৰা এইটো ৰাস্তা নহয় টিপাম যোৱা ৰাস্তাটো পাৰ হৈ আহিলোঁ এইফালে আৰু বেছি আগলৈ গুচি আহিলোঁ মোৰ হৃদয়
আমি এতিয়া আহি ইয়াত পালোহি তো ইও আছে সব আমি এতিয়া ওপৰলৈ যাব ওলাইছোঁ তো হেৰি ইয়াৰ বিষয়ে অলপ কৈ দিওঁ ইয়াত মানে চীন দেশৰ পৰা যেতিয়া আহিছিল চাওলুং চুকাফা তেওঁ এখন স্থাপিত কৰিছিল কিমান 1200 কিমান চনত 28 চনত ন 1228 চনত 2 ডিচেম্বৰত এখন স্থাপিত কৰিছিল ওপৰত এখন দেওহাল থান বুলি আছে তেওঁ এখন মানে হেৰি স্থাপিত কৰিছিল আৰু হেৰি টিপামৰ অৰ্থ হৈছে টি মানে হৈছে ঠাই আৰু পাম মানে হৈছে ওখ সেইকাৰণে থাকে টিপাম নাম টিপাম হ'ল তো আমি এতিয়া ওপৰলৈ যাম ওপৰত এখন দেওহাল থান এখন আছে তো বলক গৈ আছোঁ ইয়াত লিখা আছে চক সংৰক্ষিত এলেকা আহোম ইতিহাস প্ৰসিদ্ধ টিপাম দেওহাল থান 1200 কিমান গ'লগৈ আমি পোৱা মতে 28 চাগে 28 খ্ৰীষ্টাব্দত পূৰ্বাঞ্চল টাই সাহিত্য সভা আৰু আমি ওপৰলৈ উঠি গৈ আছোঁ সিহঁত গৈ আছে আগত তো বলক আৰু চাই যাওক হেলমেট পিন্ধি মূৰ চুৰ বিষাই গ'লগৈ আহি থাকোঁতে তাৰ পৰা বোলে এটা বহুত ধুনীয়া ভিউ আছে তো ভিউ পোৱা তো বলক আপোনালোকেও দেখাওঁ যদি কোনোবা অহা নাই তেনেহ'লে আহিব টিপামত ফুৰিব ভাল লাগে আহি এইবিলাক ইতিহাসে গৰখা ন আহিব লাগে চাবলৈ গৈ আছোঁ এতিয়া ওপৰত লোৱা ব'লা ব'লা ৰাতিপুৱাই পূৰা বৰষুণ দি আছিলে এতিয়া পূৰা ৰ'দ ভৰি বিষালে বে ভৰিটো বিষালে ইমান ওপৰৰ পৰা তেওঁলোকে দুটা ইমান ডাঙৰ বেগ চাহপাতৰ বেগ লৈ গৈছে দুজনী মহিলাই কিমান কষ্ট কৰে তেওঁলোকে এইফালে চাই লওক মজা লাগিছে ভিউটো তেওঁলোকে চব কিমান ডাঙৰ বেগ লৈ আনিছে দেখিলে মানে কিমান ওপৰৰ পৰা আহিছে এই মন্দিৰটোৰ পৰা আহিছে ইমান ডাঙৰ বেগ লৈ চাওক সকলোৱে এটা লৈ আহিছে বেগ চাহপাতে ভৰ্তি ইমান ওপৰৰ পৰা আহিছে এই ভিউটো চাওক না ভিউ চাওক ভাগৰে লাগিলে বে তো এতিয়া চাহ বাগানৰ মাজে গৈছোঁ চিৰিয়েদি যোৱা নাই আমি চাহ বাগানৰ মাজে গৈ আছোঁ চাওক ভিউটো চাওক না একদম আল্টিমেট লাগিছে একদম সেইখন নদী সেইটো কি মজা লাগিছে সেইখন নদীখন কি নদী না বুঢ়ীদিহিং ন বুঢ়ীদিহিং নদীখন আমি পাৰ হৈ আহিছিলোঁ সেইখন নদী সেইখন নেকি হাবিখন সেইখন বৰষা অৰণ্য ইপাই আছে বৰষা অৰণ্য বৈজ্ঞান ভাগৰ লাগিছে কি কবি আৰু তো সেয়া পালোহিয়ে ওপৰত আছে মন্দিৰ তাৰপিছত এতিয়া চাওক সেইখন ইয়াৰ পৰা কিন্তু ভিউটো আল্টিমেট লাগিছে ইয়াৰ পৰা যদি কোনোবাই পৰে ডাইৰেক্ট তলত 1000 ইয়াত আছে 1056টা চিৰি আছে ইয়াত লিখি থোৱা তো এয়া মন্দিৰ কৃষ্ণ আহোম ৰজা স্বৰ্গ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা এটা মন্দিৰ সেইটো সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে
বাঢ়িছে এতিয়া আমি ঘৰলৈ গৈ আছোঁ তো ইমানখিনি আছিলে ব্লগটো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ কৰিব